Ninilihin penkato ko yung mata isip Mirta Kemido la person henlo El Fresco The Talent Show Season 2 Nan Proptin Kam Klang Dapu Asin nang litumta labang solong cepati dun jining hang ulute Bang ikha lapet nang cepati dun For more information, you can contact at the number given on screen, or you can also visit Card News office at office hours. মুখ্য কাৰ্যবাহী সদস্যৰ দ্বাৰা লাংহিন সমষ্টিত কেইবাটাও নিৰ্মাণৰ আধাৰশিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশনত ৰংহাং মুখ্য অতিথি হিচাপে অংশগ্ৰহণ খেৰনিত বনৰীয়া হাতীৰ সন্ত্ৰাস লাম্বা পথাৰ নামৰ গাঁওখনত লণ্ডভণ্ড ৪টা পৰিয়ালৰ বাসগৃহ অখিল ভাৰতীয় বিদ্যা পৰিষদৰ উদ্যোগত ডিফু ক্লাবত ছাত্ৰ অন্তৰংগ আলাপ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং আনান সমষ্টিৰ দৰে লাংহিন পৰিষদৰ সমষ্টিটো আজি কেইবাটাও স্থানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ঘোষণা কৰিলে উন্নয়নৰ কাম বৰ্ষৰ বিত্তীয় পুঁজিৰ পৰা অধীনত লাংহিনৰ পৰিষদীয় সমষ্টি অন্তৰ্গত গৰৈমাৰী খেলপথাৰ লাংহিন বজাৰৰ পৰা জাইপং বজাৰলৈ 1 কোটি ব্যয়েৰে পথ নিৰ্মাণ 3 কোটি 27 লাখ ব্যয়েৰে 8.660 কিলোমিটাৰ লাংহিন টেণ্ডাঘাটৰ MSBT পথ নিৰ্মাণ 70 লাখ ব্যয়েৰে লাংহিন টেণ্ডাঘাটৰ গড়কাপ্তানি পথ নিৰ্মাণ সোণাৰীজানত 15 ব্যয়েৰে কমিউনিটি হল নিৰ্মাণ মণিপুৰত অপেন ষ্টেজ নিৰ্মাণ তেৰাংগাঁৱৰ গণেশপুৰৰ পৰা জাইপঙলৈ সেলফ কালভাৰ্ট নিৰ্মাণ সোণালগুৰিৰ পৰা ৰামপুখুৰী MGN ৰেঙা স্কিমৰ অধীনত পাৱাৰ ব্লক পথ নিৰ্মাণ আদি কেইবাটাও আধাৰশিলা স্থাপন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি আধাৰশিলা স্থাপনৰ অনুষ্ঠানত কাৰ্যবাহী সদস্য ক্ৰমে প্ৰদীপ ৰংপি তৰেন্দ্ৰ ব্ৰহ্ম খনসিং ৰংপি প্ৰমুখ্য পৰিষদৰ সদস্য ক্ৰমে দৰসিং ৰংহাং ৰামসিং টিমুং VDC অধ্যক্ষ খনসাই বসুমতাৰী সামেলাংশ ব্লক উন্নয়ন খণ্ডৰ বিষয়া নিতালী কাঠাৰপিকে ধৰি বহু বিষয়া কৰ্মচাৰী উপস্থিত থাকে আনহাতে আধাৰশিলা স্থাপনত অনুষ্ঠানৰ সমান্তৰালভাৱে পদুমপুখুৰী হাইস্কুল প্ৰাংগণত অনুষ্ঠিত সদৌ নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্বি আংলং কমিটি 47 সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে সভা অংশগ্ৰহণ কৰি ভাষণত শিলপুখুৰীৰ পৰা পদুমপুখুৰীলৈ ৰুট কমিউনিটি হল নিৰ্মাণ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে উল্লেখ্য সভাত আধাৰশিলা স্থাপনৰ অনুষ্ঠানত উপস্থিত থকা আটাইবোৰ কাৰ্যবাহী সদস্য পৰিষদৰ সদস্যৰ লগতে বড়ো ছাত্ৰ নেতাসকলৰ অংশগ্ৰহণ কৰি সভাৰ হোষ্টম আগবঢ়ায় খেৰনিত বনৰীয়া হাতীৰ সন্ত্ৰাস লাম্বা পথাৰ নামৰ গাঁওখনত যোৱা নিশা লণ্ডভণ্ড কৰিলে 4টাকৈ পৰিয়ালৰ আৱাসগৃহ খেৰনিৰ লম্বা পথাৰত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস যোৱা নিশা প্ৰায় 70-80টা বনৰীয়া হাতীৰ বিৰাট দল আমৰেঙৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি গাঁৱত প্ৰৱেশ কৰে আৰু হাতীৰ জাকে চাৰিওফালে চিটিকি পৰি উৰেটো নিশা উপদ্ৰৱ চলাই গাঁওখনত হাতীৰ উপদ্ৰৱত গাঁওখনৰ ক্ৰমে পাৰ্বতী দেৱী সুখমায়া দেৱী বিষ্ণুমায়া থাপা আৰু হৰিপ্ৰসাদ শৰ্মাৰ এই 4টা ঘৰ লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতিগ্ৰস্ত কৰে 4টা আপোনাৰ ঘৰ লৈখিনি হয় আপোনাৰ নাম কি হৰিপ্ৰসাদ শৰ্মা ন আপোনাৰ ঘৰত কি নষ্ট হৈছে মোৰ ঘৰত চাউল 2 বেগ কণ্ট্ৰলৰ পৰা দিছিল 1 বেগ আৰু বজাৰৰ পৰা আনিছিল মানে ধান কিনি লৈ আহি মানে ফুটাই আনিছিল 1 বেগ 2 বেগ আৰু কাপোৰ চিৰক বিলাক এইবিলাক নষ্ট কৰি দিলে বহুত নষ্ট কৰিলে ঘৰৰ বেৰবোৰটো আৰু কাম নালাগে হ'বলা যে আম বাঁচিছে অলপছে বাঁচিছে কি হৈছে ঘৰটো হাতী ভাঙিছে হাতী ভাঙি দিছে কেতিয়া
আজি ৰাতি কেইটা বজাত 12 বজি ভিতৰত 1 বজি ভল 1 বজি 1 বজি আমাৰ ঘৰ অলপসে বাচিছে ন অলপ কিবা কিবি খাই দিছে সব খাই দিছে কি কৰিম মই গৰীব মানুহ অলপমান সাৰ বিচাৰিব এয়া চাওক কিদৰে বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত বাসগৃহ একেবাৰে তহিলং কৰি দিছে বীৰেন ইংহি ৰিপৰ্ট কাৰ্ড নিউজ অখিল ভাৰতীয় বিদ্যা পৰিষদ কাৰ্বি আংলং জিলা কমিটিৰ উদ্যোগত আজি ডিফু ক্লাবত অনুষ্ঠিত ছাত্ৰ অন্তৰংগ আলাপ 10 বছৰৰ পৰা অনুষ্ঠিত এই অন্তৰংগ আলাপৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে বুকাজানৰ বিধায়ক ডাক্তৰ নুমল মমিন সমল ব্যক্ত হিচাপে ডাক্তৰ লিপচন ৰংপি প্ৰমুখ্যে কেইবাগৰাকীও ছাত্ৰ নেতা উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যা পৰিষদ কাৰ্বি আংলং জিলা কমিটিৰ উদ্যোগত আজি ডিফু ক্লাবত অনুষ্ঠিত ছাত্ৰৰ অন্তৰংগ আলাপ 10 বছৰৰ পৰা অনুষ্ঠিত এই অন্তৰংগ আলাপ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে বুকাজনৰ বিধায়ক ডাক্তৰ নুমল মমিন সমল ব্যক্তি হিচাপে ডাক্তৰ লিপচন ৰংপি প্ৰমুখ্যে কেইবাগৰাকী ছাত্ৰ নেতা উপস্থিত থাকে অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত অতিথিসকলে ছাত্ৰসকলৰ আচৰণ দেশ তথা নিজৰ জন্মভূমিৰ প্ৰতি প্ৰেম ইজনে সিজনৰ প্ৰতি প্ৰেম তথা সন্মান কৰিব পৰা গুণ অৰ্জনৰ বাবে কি অৰ্জনৰ দৰকাৰ ইত্যাদিৰ ওপৰত আলোকপাত কৰে ইয়াৰ উপৰি উঠি অহা নৱ প্ৰজন্মৰ অনেকে স্কুল কলেজসমূহৰ শ্ৰেণী শেষ হোৱাৰ পিছতে খুৰা ধপাত সিগাৰেট খোৱা আদি অভ্যাস আদি লিপ্ত হোৱা পৰিলক্ষিত হয় আৰু এই কু অভ্যাসসমূহৰ দ্বাৰা নিজৰ ভৱিষ্যত শৈক্ষিক জীৱন বিনিষ্ট কৰাৰ লগতে সমাজত অসুস্থ বাতাবৰণ গঢ়ি তোলে যি বৃহত্তৰ মানৱ সমাজ তথা দেশৰ বাবে ক্ষতিকৰ আনক সন্মান কৰিবলৈ ছাত্ৰ জীৱনৰ পৰা শিকিব লাগে সময় হৈছে এটি চমু বাণিজ্যিক বিৰোধীৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়া তো বল ভয় লগা হৈছে মই তো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio visual teaching aid with projector, smart class, next education inter private limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671 273084 or 7896 971 592 or 8724068454 or 8472091283. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইন্ডাস্ট্রিজ ডেভেলপমেন্ট কর্পোরেশন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ
ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰোধী পিছত বাতৰি মজিয়ালৈ বুকাজানত আৰক্ষীৰ অভিযান চোৰাং চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ বুকাজানত আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত সংঘটিত এই কাণ্ড বুকাজানৰ এটা বিঅচিত ৰখাই থোৱাৰ অৱস্থাত জব্দ কৰে এই চোৰাং ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দকৃত ট্ৰাক চালক আৰু হেণ্ডিমেনক সম্পত্তি আটক কৰিছে চাহক আমাৰ এই প্ৰতিবেদন এক গোপন সূত্ৰ পম খেদি আৰক্ষীয়ে ততাতয়াকৈ আজি দিনৰ 12:30 বজাত বুকাজানৰ বিঅচি এখনত ৰখাই থোৱা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় চোৰাং চেগুন ভৰ্তি কাঠসহ এখন ট্ৰাক ডিমাপুৰৰ পৰা অহা চেগুন কাঠ ভৰ্তিসহ GJ 264679 নম্বৰৰ LP ট্ৰাকখন যাবলগীয়া আছিল তেজপুৰলৈ আটবাটতে এইদৰে বুকাজান আৰক্ষীৰ হাতত জব্দ হ'বলগীয়া হ'ল 1000 সেফটি চেগুন কাঠৰ বজাৰৰ আনুমানিক মূল্য 10 লক্ষাধিক হ'ব বুলি কৈছে বন বিভাগ তথা আৰক্ষী প্ৰশাসনে সম্প্ৰতি বুকাজান আৰক্ষীৰ জিম্মাত থকা এই অবৈধ চেগুন ভৰ্তি ট্ৰাকখন বন বিভাগক সমজাই দিয়া হ'ব বুলি সাংবাদিকক জানিব দিয়ে আনন্দ টেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ তিনিদিনীয়া বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে হাওৰাঘাট পশ্চিম গজালিপাৰত চলি থকা দ্বিতীয় বাৰ্ষিক বিশুদিমা উৎসৱৰ কালি মুকলি সভাৰে সফল সামৰণি পৰে হাওৰাঘাট বিশুদিমা হসমৰ সভাপতি ডক্টৰ মদন তাওলাগজৰ পৌৰোহিত্যত অনুষ্ঠিত এই মুকলি সভাত বিশিষ্ট চিকিৎসক ডাক্তৰ নিগমানন্দ মাইথাৰ ডিমাচা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গোপাল থাউচেন হাওৰাঘাট ভিডিচিৰ অধ্যক্ষ যিছু কেম্পেইন প্ৰমুখ্যে বহুকেইজন ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অনুষ্ঠানৰ মাজতে আন্তঃৰাষ্ট্ৰীয় কেৰাটে প্ৰতিযোগিতাৰ স্বৰ্ণ পদক জয়ী হাওৰাঘাটৰ হামজনন লাংথাসা আৰু হাওৰাঘাটৰ জিয়ৰী এচিএছ নিগধা মাইথাৰক বিশুদিমা হসমৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় আনহাতে এই অনুষ্ঠানৰ মাজতে ডিমাচা পৰম্পৰাগত নৃত্যৰে উদযাপনস্থলী মুখৰিত কৰি তোলে স্থানীয় শিল্পীবৃন্দই এই মুকলি সভাতে স্মৃতি গ্ৰন্থ ৰাংবাৰ্চা আৰু হাওৰাঘাট বিশুদিমা হসমৰ সংবিধানখন উন্মোচন কৰে ডাক্তৰ নিগমানন্দ মাইথাৰ আৰু অন্যান্যসকলে গৌতম চন্দা ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি আংলং জিলাৰ বাবে সুখবৰ বুকাজান CCI প্ৰাক্তন কৰ্মচাৰী চন্দ্ৰ ইংতিলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰমশ্ৰী বঁটা প্ৰদান স্বাভাৱিকতে এই খবৰে সমগ্ৰ বুকাজানৰ লগতে কাৰ্বি আংলঙৰ বাবে আনন্দ তথা গৌৰৱৰ কাৰণ হৈছে আৰু এই সন্মান প্ৰদানে অন্যান্য কৰ্মচাৰীসকলৰ মাজতো কৰ্মসংস্কৃতিৰ প্ৰতি উদ্বিগ্ন কৰিব চন্দ্ৰ ইংতিৰ দৰে কৰ্মচাৰীৰ বাবে কৰ্ম কেৱল জীয়াই থকাৰ বাবে উপাৰ্জনৰ উৎস নহয় কৰ্ম হৈছে এক সাধনা যি সাধনাৰ ফলত চন্দ্ৰ ইংতিয়ে জীৱনৰ বিয়লি বেলাত উপাৰ্জন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰমশ্ৰী বঁটা লাভ কৰে এই সন্মান কোনো অৰ্থ বা শক্তি কিনিব পৰা সামগ্ৰী নহয় এয়া পবিত্ৰ কৰ্মসাধনাৰ ফলত চন্দ্ৰ ইংতিৰ উল্লেখ্য কেন্দ্ৰীয় চৰকাৰৰ 25 জানুৱাৰী 2016 বৰ্ষৰ প্ৰধানমন্ত্ৰী এৱাৰ্ড প্ৰাপকসকলৰ নাম ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ অধীনৰ প্ৰতিষ্ঠানসমূহৰ অন্তৰ্গত বিভিন্ন বিভাগৰ পৰা এই বৰ্ষত 50 গৰাকী কৰ্মচাৰীক নিৰ্বাচিত কৰিছিল বিভিন্ন গুণগত দিশৰ পৰা দিয়া বঁটাৰ ভিতৰত শ্ৰমশ্ৰী বঁটা আছিল আৰু এই বঁটাৰ বাবে নিৰ্বাচিত 20 জন কৰ্মচাৰীৰ ভিতৰত বুকাজান CCI প্ৰাক্তন কৰ্মচাৰী চন্দ্ৰ ইংতিকো এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় শ্ৰমশ্ৰী এৱাৰ্ডৰ বাবে বুকাজানৰ অমৰজান নিবাসী চন্দ্ৰ ইংতিলৈকো এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰত
সমগ্ৰ বোকাজানবাসী গৌৰৱ আৰু আনন্দত হিয়া নধৰা হৈছে উল্লেখ্য অহা এপ্ৰিল মাহত দিল্লী প্ৰদান কৰিবলগীয়া এই বঁটা নগদ 40,000 টকা এখন প্ৰশস্তি পত্ৰ আৰু দ্বিতীয় শ্ৰেণীৰ টিকটত 75% ৰেহাই সুবিধা সন্নিৱিষ্ট আছে এই কৃতিত্বৰ লাভৰ বাবে CCI মহাপ্ৰবন্ধক অজিত শুক্লাৰ লগতে CCI কৰ্মচাৰীসকলে কাৰখানাৰ প্ৰাংগণত প্ৰাক্তন কৰ্মচাৰীগৰাকীক সম্বৰ্ধনা জনায় আনহাতে বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনকো চন্দ্ৰ ইংটিৰ ভাষাভৱনলৈ গৈ চন্দ্ৰ ইংটি এই কৰ্তৃত্বত বাবে গামোচা সম্বৰ্ধনা জনায় আৰু বোকাজান তথা জিলাখনলৈ এই সন্মান কঢ়িয়াই অনাৰ বাবে ইংটিক ভূয়সী প্ৰশংসা কৰে বিধায়ক ডাক্তৰ নুমল মুমিনে আনন্দ তেৰাংগৰ ৰিপৰ্ট কাট নিউজ আজি প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ